নমস্কাৰ বন্ধুসকল, জি কে বৰুৱা চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ অসম সাহিত্য সভাৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ জিকে লৈ আহিছোঁ। আহক এতিয়া আমি সেই জি কে বৰুৱালৈ আগবাঢ়ো। ১ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1917 চনৰ ডিচেম্বৰ মাহত। ২ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভা গঠনৰ সময়ত ইয়াৰ নাম কি আছিল? উত্তৰ সদৌ আছাম সাহিত্য সন্মিলনী। ৩ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথমটো শাখা সভা কি আছিল? উত্তৰ যোৰহাট সাহিত্য সভা। ৪ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ শিৱসাগৰ। ৫ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা। ৬ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। ৭ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ যোৰহাট। ৮ নম্বৰ প্ৰশ্ন, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? উত্তৰ কুলধৰ শইকীয়া। ৯ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে বনাইছিল? উত্তৰ যুগল দাস। ১০ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ কাৰ্যালয়টোৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন। ১১ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ চিৰচিনাহী মোৰ ভাষাজননী গীতটি কোনে ৰচনা কৰিছিল? উত্তৰ মিত্ৰদেৱ মহন্ত। ১২ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা প্ৰথম অসমীয়া শিশু বিশ্বকোষখনৰ নাম কি? উত্তৰ শিশু জ্ঞান কোষ। ১৩ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাই সম্বৰ্ধনা জনোৱা প্ৰথমজন সাহিত্যিক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। ১৪ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২৭ ডিচেম্বৰ। ১৫ নম্বৰ প্ৰশ্ন, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল কিমান? উত্তৰ ২ বছৰ। ১৬ নম্বৰ প্ৰশ্ন, ২০২০ চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ শুৱালকুছি। ১৭ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? উত্তৰ নলিনীবালা দেৱী। ১৮ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথম গ্ৰন্থখনৰ নাম কি? উত্তৰ শ্ৰী শ্ৰী দামোদৰ চৰিত্ৰ। ১৯ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰকাশন গোটৰ পৰা প্ৰকাশিত অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান। ২০ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰধৰ বৰুৱা। ২১ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম আজীৱন সভ্য কোন আছিল? উত্তৰ তাৰাপ্ৰসাদ চলিহা, শিৱসাগৰ। ধন্যবাদ।